একেলগে একেডাল জৰি হৈ মৰমৰ এনাজৰী মৰমৰ এনাজৰী মৰমৰ এনাজৰী মৰমৰ এনাজৰী মানুহজনে খেদি ক'লৈ পঠিয়ালেনো খাবলৈ নাইকিয়া মানুহ বুলি ক'লে মানুহৰ গণ্যই নকৰোঁ বিচাৰি যাব লাগিব কেনিবা পিনে কেনিনো গ'লগৈ সেইপিনে চাচোন নাই সেইপিনেও নাই ক'তনো গ'লগৈ ল'ৰাটো ক'তনো বিচাৰি যাওঁ এই বেমাৰী দেহাত ক'তনো বিচাৰি যাওঁ ল'ৰাটো ক'লৈনো গ'লগৈ ল'ৰাটো পিতাই 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 হ'ব ব'ল ল'ৰাটো ঘৰলৈ যাওঁগৈ ব'ল এই চব মানুহৰ পৰা শান্তি নাই বুজিছ বোপাই ঐ কোনে ভোকেনো কি কৰি থাকিবি বোপাই ঐ ব'ল অকণমান শুই ল'বিগৈ ব'ল ইয়াতে বুজিছ এইবোৰ কাম কেতিয়াও নকৰিবি বোপাই বেয়া কাম বুজিছ নেপায় খাবলৈ নাপালেও ঘৰতে থাকিবি বুজিছ খাবলৈ নাপায় মানুহ নমৰে আমিবোৰ সৰু মানুহ পটককৈ মানুহে চুৰ বুলি কয় বুজিছনে শুই ল অকণমান শুই ল দেই পটককৈ টোপনি গ'লগৈ ল'ৰাটো খাবলৈ ববলৈ পোৱা নাই বৰ কষ্ট হৈছে হে প্ৰভু কিয় ইমান কষ্ট দিছা তুমি প্ৰভু পিতাই পিতাই মই ধনমুঠি চুৰ কৰা নাছিলো নহয় ৰেচেৰিহে বুটলিছিলোঁ হ'ব মই জানো তই এইবোৰ কাম নাই কৰা বুলি কি কৰিবি এইবোৰ মানুহ এনেকুৱাই বুজিছ বোপাই এইবোৰ এনেকুৱাই ৰাতিপুৱালে দেখোন পিতাই পিতাই ৰাতিপুৱালে ৰাতিয়ে পুৱালে নেকি পিতাই পিতাই মোৰ বৰ ভোক লাগিছে মোৰ বৰকৈ ভোক লাগিছে কি কৰিবি বোপাই একোৱেই নাই মোৰো ভোক লাগিছে কৰিমনো কি কিবা এটা কৰিবলৈ লাগিব নহ'লে আজি গাঁৱৰ পিনে ব'ল ভিক্ষাকে মাগিবলৈ ওলাই যাওঁ ব'ল বোপাই দুয়োটাই আজি লগ লাগি ভিক্ষাকে মাগোগৈ আৰু দুখতে হওক বা সুখতে হওক থাকিম আমি একেলগে মৰমৰ জৰিৰে হাতী হাতী বান্ধি ল'ম ছিগি ভাগি যাব নিদিওঁ আমাৰ মৰমক থাকিম একেলগে একেডাল জৰি হৈ মৰমৰ এনাজৰী মৰমৰ এনাজৰী মৰমৰ এনাজৰী মৰমৰ এনাজৰী গৃহস্থ আছেনে বাৰু ঐ কি লাগে তহঁতক কেলৈ আহিছ গৈছোঁ আমি কিবা এটা বিচাৰি আহিছিলোঁ আজি 3 দিন ধৰি ল'ৰাটোৱে একো এটা খাবলৈ পোৱা নাই ময়ো বেমাৰত পৰি আছোঁ একো কৰিব পৰা নাই সেইবাবে আজি আমি খুজিবৰ কাৰণে ওলাই আহিছোঁ নাই একো দিবলৈ নাই তহঁতক যা সৰি পানীকে এগিলাচ দিয়কো ভোকে পিয়াই ল'ৰাটো অৱস্থা বেয়া হৈ পৰিছে কি লাগে তহঁতক পানী যা একো দিবলৈ নাই পানী চানী যা পানী খাব নেলাগে যাওঁগৈ ব'লৈ বোপাই যাওঁগৈ পিতাই
অ' পিতাই কেলে আমাক গালি পাৰিলে ন? এইবোৰ মানুহ এনেকুৱাই যাওঁগে ব'ল। জীৱন দুদিনীয়া আহি ঐ যাবলৈ নাথাকে অনাদিকাল আপোন আপোন বুলি মিছা মোহে বান্ধে তৰি লৈ মায়াৰে জাল সংসাৰৰ তৰি লৈ মায়াৰে জাল। গৃহস্থ গৃহস্থ আছেনে বাৰু? অঁ আছোঁ। আপোনালোক ৰখিব দেই, ৰ'বচোন মই ভিতৰৰ পৰা পটককৈ আহোঁগৈ দেই। চাওঁ মোনাটো দিয়াচোন। মাজনী ল'ৰাটোৱে 3 দিন ধৰি ভাত খাবলৈ পোৱা নাই। মাজনী ভাত দুটামান দিবা নেকি? চোৱাচোন চোৱাগৈ আছে নেকি? পাব, আহক ভিতৰলৈ। ইয়াতে পিয়া পাৰি দিছোঁ, বহক, আহক। ব'ল বহোগৈ ভিতৰতে। কৃষ্ণ কৃষ্ণ প্ৰভু। তুমি বহিলা? লোৱা, তুমি ভাত খাই থাকা, মই ভিতৰৰ পৰা আহোঁতকৈ তোমালৈ পানী লৈ আহোঁগৈ দেই। পিতাই ভাত দুটামান খোৱা নেকি? হ'ব, নালাগে দেই, তই খা, মোৰ এনেকেই হ'ব দেই বোপাই। ধুনীয়াছে ভাত কেইটামান খাই ল দেই। ভাত খাই উঠিলা তুমি? হ'ব, বাতি চাবাব নালাগে। যাওঁগৈ দেই। যাওক। থকা তহঁতি আহিলি, তহঁতৰ কাৰণে মই ৰখি আছিলোঁ। এতিয়াই ঘৰ ভাং, এতিয়াই যাম আৰু মোৰ মাটিৰ পৰা। তহঁতি আকৌ কোনোদিনে এই মাটিত ঘৰ নবনাবি, চিধা ঘৰ যা। অতি সোনকালে ওলাই যায়। নকৰিব দাদা, নকৰিব, আমি ইয়াৰ পৰা যামগৈ। আপুনি এইবোৰ নেভাঙিব দাদা, এইখিনি দাদা নদলিয়াব। কি কৰিছে এইবোৰ? ঘৰটো নেভাঙিব, আমি ভাঙি চিঙি যামগৈ দাদা। যা, এতিয়াই ওলাই যা, এতিয়াই ওলাই যা, এতিয়াই যা। আৰু কোনোদিনে নাহিবি তহঁতি। ওলা 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 ওলা, দাদা এইবোৰ জলদি নকৰিব, আমি যামগৈ বিশ্বনাথ দাদা, যামগৈ। ওলা জলদি ওলা। ঘৰ মোৰ বাৰীত আৰু কোনো দিনে তহঁতক দেখা পাব নালাগিব। একদম মই আজিয়ে ক্লিয়াৰ কৰি দিছোঁ তহঁতক। মোৰ বাউণ্ডেৰীৰ পৰা বাউণ্ডেৰীৰ ভিতৰত যাতে তহঁতক মই নেদেখোঁ। যদি কোনোবা দিনাখন দেখোঁ নহয়, তহঁতৰ কথা বেয়া হৈ যাব। দুইটাকে মই ক'লোঁ, বাপেক আৰু পুতেক দুইটাকে কৈছোঁ মই। চিধা চিধি তহঁতি ক'ত যাওঁ গৈ থাক, আৰু যদি বিয়াত দেখোঁ নহয়, মই চাই ল'বি কি কৰিম তহঁতক। মই কৈ দিছোঁ হ'লে। এনেকুৱা মানুহ মই দেখা নাই কিন্তু। লোকৰ বাৰীয়ে বাৰীয়ে ঘূৰি ফুৰা, নিজৰ মাটি সম্পত্তি নাই নি তহঁতৰ? যা, ভিক্ষাৰীহেঁত, যা। বোপাই যাওঁগৈ ব'ল, ইয়াত নোৱাৰো থাকিব। ব'লা। কি কৰিবি আৰু, উপায়তো নাই। বোপাই ঐ, বোপাই ঐ, ব'ল সৌ গছজোপা তলতে অকণমান বহি লওঁগৈ ব'ল। ইয়াতে অকণমান জীয়াই লওঁ বুজিছ বোপাই। বৰ ভোক লাগিছে মোৰ। বোপাই ইয়াতে অকণমান জীয়াই লওঁ। পিতাই পিতাই, চবৰে যে ঘৰ আছে, আমাৰ ঘৰ কেলে নাই ন? আছিলে, আমাৰ ঘৰো আছিলে, তোৰ মাৰেও আছিলে, কিন্তু এদিন